নমস্কাৰ এণ্ড গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি থাম্বনেইলখন চাই নিশ্চয় গমে পাইছে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে, গতিকে স্কিপ নকৰাকৈ কণ্টিনিউ চাব ভিডিঅ'টো। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ কি হৈছে নাজানো, মানে যেতিয়াৰ পৰাই মই চেনেলটো খুলিছোঁ তেতিয়াৰ পৰাই ভাবোঁ আপোনালোকক মই সদায় ভিডিঅ' দিম বা এদিন দুদিনৰ মাজত হ'লেও দিবলৈ চেষ্টা কৰোঁ, কিন্তু মানে কি হয় আমাৰ ঘৰত ইটোৰ পিছত সিটো ভেজাল হৈ থাকে। তথাপিও তাৰ মাজতে আপোনালোকক 2-3 দিনৰ মূৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। বহুতখিনিৰ মানে কষ্টৰ ফলত আপোনালোকক দিব চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে মোক অলপমান সহায় কৰক যাতে মই চেনেলটো আগবঢ়াই নিব পাৰোঁ। আৰু আজি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা প্ৰথমখন মহাসামৰ হৈছে বিশ্বৰ প্ৰথমখন যুদ্ধ, যাক আমি বিশ্বৰ প্ৰথম যুদ্ধ বুলি জানো বা কিতাপত পঢ়িব পাইছোঁ। এই যুদ্ধখন আৰম্ভ হৈছিল 1914 চনৰ 28 জুলাইত আৰু 11 নৱেম্বৰ 1918 চনলৈকে চলি গৈছিল। পৃথিৱীৰ ইতিহাসত যুদ্ধত মৃত্যুৰ তালিকাত 6ষ্ঠ স্থানত অৱস্থান কৰা এই যুদ্ধই সমগ্ৰ পৃথিৱীতে বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল আৰু লগতে উত্থান হৈছিল বিভিন্ন গণবিপ্লৱৰ। 1939 চনত হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈ এই যুদ্ধখনক বিশ্বযুদ্ধ বা মহাযুদ্ধ বুলি জনা গৈছিল। তাৰ পিছৰ পৰাহে এইখন যুদ্ধ প্ৰথম যুদ্ধ বুলি জনা যায় বা প্ৰথম বিশ্বযুদ্ধ বুলি জনা গৈছে। সেই সময়ত পৃথিৱীৰ প্ৰতিটো বৃহৎ শক্তিয়ে এই যুদ্ধখনত অংশগ্ৰহণ কৰিছিল। সেই শক্তিখিনি দুটা ভাগত ভাগ হৈছিলে। এই ভাগ দুটা হ'ল এটা মিত্ৰ শক্তি আৰু এটা কেন্দ্ৰীয় শক্তি। মিত্ৰ শক্তিত আছিল ফ্ৰান্স, ব্ৰিটেইন আৰু ৰাছিয়া, আৰু কেন্দ্ৰীয় শক্তিত আছিল প্ৰথমতে জাৰ্মানী, অষ্ট্ৰিয়া হাংগেৰী আৰু ইটালী। কিন্তু অষ্ট্ৰিয়া হাংগেৰীয়ে চুক্তি ভংগ কৰাৰ বাবে ইটালীয়ে যুদ্ধত ভাগ লোৱা নাছিল। আৰু পিছলৈ এই দুটা শক্তিৰ লগত জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অটোমান সাম্ৰাজ্য, বুলগেৰিয়া আদিও যোগ হৈছিল। শত্ৰুৰ নিযুত সামৰিক বাহিনী এই যুদ্ধত অংশ লৈছিল আৰু ইয়াৰে 60 নিযুত ইউৰোপৰে আছিল। আৰু এই যুদ্ধখনত 9 নিযুততকৈও অধিক সামৰিক লোকৰ মৃত্যু হৈছিল। এই যুদ্ধৰ মুখ্য কাৰণ আছিলে ইউৰোপৰ বৃহৎ শক্তিসমূহৰ মাজত নব্য সাম্ৰাজ্যবাদৰ উত্থান। যুদ্ধ আৰম্ভণিৰ কাৰক হিচাপে কাম কৰিছিল অষ্ট্ৰিয়াৰ আৰ্কিডিউক ফ্ৰান্স ফাৰ্ডিনাণ্ডৰ হত্যাই। বিগত দশকটোত গঠন হোৱা বিভিন্ন মিত্ৰজোঁটৰ তৎকালীন প্ৰতিক্ৰিয়াই যুদ্ধৰ সূচনা কৰে। কেইটামান সপ্তাহৰ ভিতৰতে যুদ্ধই ইউৰোপত মূল ভূখণ্ডৰ পৰা সেই শক্তিসমূহৰ উপনিৱেশলৈ বিয়পি পৰে আৰু পৃথিৱী জুৰি এই যুদ্ধখন হয়। এই যুদ্ধখন হোৱাৰ বহুতকেইটা কাৰণ আছিলে। তাৰ ভিতৰত কেইটামান হ'ল প্ৰতিদ্বন্দ্বী শক্তিগোষ্ঠীৰ জন্ম, উগ্ৰ জাতীয়তাবাদ, উপনিৱেশিকতাবাদ, সামৰিক প্ৰস্তুতি, ফ্ৰান্সৰ মনোভাৱ, তুৰস্ক, বাতৰি কাকতৰ ভূমিকা আৰু চেৰাজীৱো হত্যাকাণ্ড। যদি আপোনালোকে এই কাৰণকেইটাৰ বিষয়ে বহলাই জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু মই আপোনালোকক নিশ্চয় এই বিষয়ে জনাবলৈ চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই, লাভ ইউ অল।